আজিকালি দেখোন নহয় হলা বোলো গাছা কিবা বেয়াই হল নেকি আহো বুলি নভবা নহয় পিছে বহুত কথা চিন্তা কৰিহে অহা নাই কি চিন্তা কৰি নাহানো হে নহয় তোমাৰ ছোৱালী দুজনীৰ কথাবোৰ ভাবিলে মোৰ মনটো একেবাৰে সেমেকি উঠে কি বুলিনো খবৰ ল'ম পিছে অদিতিৰ এতিয়া কি হ'ব সেইখন ঘৰলৈ উভতি যাব জানো তাই গলেও সেইখন ঘৰত শান্তি নাপায় নহয় ছোৱালী মানুহৰ এইটোৱে বেয়া বদনাম এটা কিবা কৈ ওলাব লাগিলে একেবাৰে জীৱনৰ কাৰণে থাকি যায় হলেও জোৱাই আহি এইখিনি কথাকে তোমালোকৰ লগত আলোচনা কৰি যাব লাগিছিল তুমি চাগে এটা কথা গমেই পোৱা নাই কি জোৱাই আহি কথা বতৰা পতাটোতো দূৰৰে কথা আজি আহি অদিতিক আকৌ উভতাই লৈ গ'ল নহয় কি কোৱা অ হয় নেকি আজি দুদিনমানৰ আগতে নীৰৱৰ নিচিনা কোনোবা এজন তোমালোকৰ ঘৰৰ পৰা ওলাই যোৱা দেখিছিলো তাৰ মানে নীৰৱে আহিছিলে ন তুমি দেখোন সকলো কথা জানাই যদি জানাই আকৌনো কিয় সুধিছা নীৰৱৰ কথা সেয়া মই নীৰৱ বুলি ভবা নাছিলো নহয় সেই দূৰৰ পৰাহে দেখিছিলো বন্তি আগৰ নিচিনা এতিয়া চকুৰ ৰশ্মি নাই এতিয়া পাৱাৰ কমিল আৰু নীৰৱেনো বাৰু কি ভাবি অদিতিক উভতাই নিবলৈ আহিলে আমাৰ পঠিয়াই দিয়াৰ ইচ্ছা নাছিল বুইছা সিহঁতৰ ঘৰখনে জোৰকৈ ধৰাতহে পঠিয়াই দিলো আৰু বোলে আগৰ কথাবোৰ হেনো পাহৰি যাব লাগে সেইকাৰণে আৰু হয় নেকি আৰু কিবা জানিব আছে যদি সোধা ময়ো জনাই দিওঁ কি জানিব বিচাৰিছা তুমি যে কি কোৱা আৰু দেই এতিয়া দেখিলি কি হ'ল যি হৈছে হ'বলৈ দিয়ক আপুনি একো চিন্তা কৰিব নালাগে তোমালোকে আৰু এইবোৰ কথা এতিয়া ধৰি নাথাকিবা দুইজনে মিলা প্ৰীতিৰে কামবোৰ কৰিবা তোমালোক দুইজন ৰাজনীতিত নতুন গতিকে তোমালোকৰ মাজত বুজাবুজিৰ প্ৰয়োজন আছে তোমালোকে দলৰ হৈ কৰিবলগীয়া কাম বহুত আছে গতিকে ইজনক সিজনৰ সহায়ৰ প্ৰয়োজন হ'ব ছাৰ মইতো এইবোৰ কথা ভালকৈ বুজি পাওঁ মই ভাবোঁ ৰাজফুকনেহে এইবোৰ কথা জনাটো দৰকাৰ মইতো এইটো দলৰ হৈ তৃণমূল পৰ্যায়ৰ পৰাই কাম কৰি আছো ঠিক আছে এতিয়া আহোঁ মোক বেয়া নাপাব ছাৰ মই সঁচা কথাই কৈছোঁ হ'ব দেউতা দেখিলা তাৰ এটিটিউড দেখিলা ঘৰলৈ বল তোৰ লগত মোৰ কথা আছে বলা গাড়ী আহি পালেহি তই কেলৈ আহিলি এতিয়া কামৰ সময় মই তোৰ লগত লেকচাৰ মাৰি থাকিবলৈ সময় নাই মই আপোনাকে লগ কৰিব আহিছোঁ কথা কেইটামান পাতিবলগীয়া আছে ঘৰলৈ নাযাওঁ ইয়াতে কথা কেইটা পাতিম বুলি ভাবিছোঁ ৰবি তোৰ মগজু বুলি কিবা আছে নে নাই তুমি কথাটো বুজা নাই কিয় দেউতা মিটিঙত সি মোৰ কথা চুপ কথা নকবি কিমান বাৰ কওঁ যে কাম এটা কৰাৰ আগতে অলপ ভালদৰে ভাবি চিন্তি চাবি সদায় তোৰ কাৰণে মই কিয় লাজ পাব লগা হয় এটা টেনচন যোৱাই নাই ওপৰত আৰু এটা টেনচন আজিলৈকে পাৰ্টিৰ অফিচত কোনেও মোক আঙুলি টোৱাই কথা ক'বলৈ সাহস কৰা নাছিল আজি তোৰ কাৰণে সেইখিনি সাহস পালে দেউতা তুমি মোৰ কথাটোতো শুনা সেইজন ল'ৰাই মোক বুজাব নালাগে মই চব বুজিছো তোৰ কাৰণে মই অদিতিৰ ওচৰত হাতজোৰ কৰিব লগা হৈছে মোৰ মান সন্মান সকলো শেষ কৰি দিলি তোৰ জীৱনটো জেলৰ ভিতৰত নাযাওক বুলিয়ে মই অদিতিক ঘৰলৈ উভতাই আনিব লগা হৈছে ক আৰু কাৰ ওচৰত ক্ষমা খুজিব লাগিব তোৰ কাৰণে আৰু মই কিমান মানুহৰ ওচৰত লাজ পাব লাগিব তই কেতিয়া চিধা হবি হা ৰাজনীতি কৰিবলৈ মগজু লাগিব মগজু এই কথাটো তোক কিমান বাৰ বুজাম
পাৰ্টিৰ অফিচত তই এনেকৈ অসভ্যালি কৰিবলৈ তোৰ লাজ নালাগিল সেই ল'ৰাটো কিমান দিনৰ পৰা পাৰ্টিৰ লগত জড়িত তই জান তোতকৈ তাৰ যোগ্যতা বেছি নাই নাই তোৰ দ্বাৰা এইবোৰ নহ'ব তই কেৱল গুণ্ডামি কৰিব জান তোৰ এই স্বভাৱটোৰ কাৰণেই তই জেললৈ যাব লাগিব তোক কোনেও বচাব নোৱাৰে তোৰ কাৰণে ময়ূৰী আৰু জীউৰ ভৱিষ্যতটো অন্ধকাৰলৈ গৈ আছে ইমান দিনে কষ্ট কৰি গোটোৱা মোৰ মান সন্মান সকলোবোৰ এদিনতে শেষ কৰি দিলে তই ইলেকশ্যনত উঠিলে পাৰ্টিৰ মানুহেও তোক ভোট দিবলৈ নিদিয়ে মোৰ সন্দেহ আছে তোমাৰ যদি ইমানেই সন্দেহ আছিল তেনেহ'লে মোক এইবোৰ কাম কৰিবলৈ ফ'ৰ্চ কৰিছিলা কিয় মই পাৰ্টিলৈ আহিব খোজা নাছিলোঁ তুমিহে জোৰ কৰিছিলা আহিবলৈ মোৰ চিধা কথা মোৰ এগেইনষ্টত মাত মাতিবলৈ সি কোন তাৰ সাহস কেনেকৈ হ'ল আৰু এটা কথাও নকবি নহ'লে কথা বেয়া হৈ যাব আচলতে তোক যোগ্য বুলি ভাবিয়ে মই ভুল কৰিলোঁ তই যাচোন নাপাই এতিয়া মিছা মিছি মোৰটো নষ্ট নকৰিবি মোৰ ছোৱালীৰ জীৱনটো কি হ'ব সেয়া পৰামৰ্শ তই দিব নালাগে এনেও তোৰ কথা মতে গ'লে আমাৰ ঘৰৰ সকলোৱে ঘৰৰ ভিতৰতে চিট জুৰি ল'ব লাগিব আপুনি এনেকুৱা এটা ভুল সিদ্ধান্ত কিয় ল'লে তাত তোৰ সমস্যা কি অদিতি মোৰ ছোৱালী তাইক শহুৰেকৰ ঘৰলৈ উভতাই পঠিয়াওঁ তাইক ঘৰতে বহুৱাই বুঢ়ী কৰোঁ সেয়া মোৰ কথা তই সুধিছ কিয় এয়া আপুনি আকৌ এটা ভুল সিদ্ধান্ত ল'লে আগতেও আপুনি বহুবাৰ ভুল কৰিছিল বুজিছোঁ তেতিয়া বাধ্যত পৰি থানাৰ কেছটো উঠাই ল'লে বাধ্যত পৰি শিলঘাট এৰি গুচি আহিছিল তেতিয়া আপোনাক সঠিক পথ দেখুওৱা কোনো মানুহ নাছিল কি সঠিক পথ কিন্তু এতিয়া আপোনাৰ সকলো থাকিও এনেকুৱা এটা ভুল সিদ্ধান্ত ল'লে কিয় অদিতিয়ে ন্যায় বিচাৰিছিল কিন্তু আপুনি তাইক অকণমানো ছাপোৰ্ট নিদিলে কি ছাপোৰ্ট কৰিব লাগে হা কি ছাপোৰ্ট কৰিব লাগে অদিতিক মানে শহুৰেকৰ ঘৰলৈ ঘূৰাই পঠিয়াব নালাগিছিল আপুনি সঁচাকৈ এজন স্বাৰ্থপৰ মানুহ দেই ছোৱালীৰ জীৱন কাৰণে একোৱেই নকৰিলে এনেকৈ মৰি মৰি জীয়াই থাকি কি লাভ একেবাৰে মাৰিয়ে পেলাওক দিগন্ত এই খং আপুনি নীৰৱৰ ফেমিলিৰ আগত দেখুৱাব লাগিছিল মোৰ আগত দেখুৱাই কি লাভ ঐ তই যাচোন এপা যা যাম কিন্তু যোৱাৰ আগতে কেইষাৰমান কথা পাতি যাম আপোনাৰ এই ভুল সিদ্ধান্তৰ বাবে অদিতিৰ জীৱনটো বেয়া নহ'লে ৰক্ষা তইতো সেইটোকে বিচাৰ সেইটোকে বিচাৰিলে ইয়ালৈ নাহোঁ সকলো কাম বন বাদ দি অদিতিৰ ন্যায়ৰ কথা চিন্তা নকৰোঁ যিখিনি সাহস আপোনালোকে তাইক দিব লাগিছিল সেই সাহস মই তাইক দিছোঁ ঐ তই যাচোন এপা এতিয়া মিছা মিছি মোৰটো নষ্ট নকৰিবি মোৰ ছোৱালীৰ জীৱনটো কি হ'ব সেয়া পৰামৰ্শ তই দিব নালাগে এনেও তোৰ কথা মতে গ'লে আমাৰ ঘৰৰ সকলোৱে ঘৰৰ ভিতৰতে চিট জুৰি ল'ব লাগিব ঈশ্বৰে আমাকো একোটাকৈ মগজ দিছে আমিও চিন্তা কৰিব পাৰোঁ হয় নেকি ঠিক আছে তেনেহ'লে সময় আহক দেখিব দেখিম যা এইবিলাকো মানে মোৰ গৰম কৰিবলৈ আহে মা দেউতাই কি কৰিছে ককাই কি কৰিছে তুমি মনে মনে থাকা ইমান অশান্তি দিছে নহয় ছোৱালীজনী ডাঙৰ হৈ আহিছে এতিয়াও এইবোৰ কৰিবলৈ লাজ নালাগে তুমি আৰু মোক কিমান অশান্তি দিবা তোমাৰ যে এজনী ছোৱালী আছে তুমি পাহৰি গলা নেকি এতিয়াও এনেকৈ কাজিয়া কৰিবলৈ লাজ নালাগে তোমাৰ ছি এইবোৰ চাবলৈকে মোক ইউএছএৰ পৰা মাতি আনিছিলা প্লিজ ময়ূৰী তুমি মনে মনে থাকা নাথাকো মনে মনে ঘৰখনৰ কাণ্ড কাৰখানা দেখি মই অতিষ্ঠ হৈছো তুমি কি ভাবিছা তোমাৰ পাৱাৰ আছে কাৰণে তোমাৰ যি মন যায় তুমি তাকেই কৰিবা কৰিম মোৰ যি মন যায় মই তাকে কৰিম কোনোবাই মোৰ কথা বেয়াকে ক'লে মই কেতিয়াও সহ্য নকৰোঁ তোমাৰ ভাইটিয়ে ভুল কৰিলে এই ঘৰখনৰ মানুহে ভুল কৰিলে তুমি সহ্য কৰিব পাৰা মই নিবিচাৰো তোমাৰ এই কামবোৰৰ প্ৰভাৱ মোৰ এই ছোৱালীজনীৰ গাত পৰক বহুত সহ্য কৰিলো মই আগতেও যিখিনি কষ্ট দিলা সেইখিনিও সহ্য কৰিলো মই এতিয়া আৰু ছোৱালীজনীৰ ভৱিষ্যতৰ কথা আছে মই আৰু সহ্য নকৰো কিবা খং উঠিব সব এৰি গুচি যাম মই যদি ভাল হোৱা সোনকালে হোৱা
কওক মা। এই মাজনীলে ইমান ফোন কৰি আছো, তাই ফোনটো ধৰা নাই যে। হয় নেকি? আচলতে অদিতিয়ে মাৰ লগত কথা পাতি আছে। আপুনি ফোন কৰা বুলি গমেই নাপায় চাগে। তাই গৈ পাই মোলে ফোন এটাও কৰা নাই। হয় নেকি? সকলো ঠিকে আছেনে বাৰু? ঠিকে আছে মা। বাৰু দিয়া, মই এইটো কথা সুধিবলৈকে ফোন কৰিছিলোঁ। হ'ব দিয়ক মা, মই অদিতিক আপোনালৈ ফোন কৰিবলৈ ক'ম। হ'ব দিয়া, থৈছোঁ দেই এতিয়া। ঠিক আছে মা। হ'ব, এতিয়া আৰু এইবিলাক কথা চিন্তা কৰি নাথাকিবা। চিন্তা নকৰাকে থাকো কেনেকৈ? সি মোক শেষ কৰি দিলে। ইমান কষ্ট কৰি তাক মই চিধা কৰিব নোৱাৰিলোঁ। কি কৰিবা, তাৰ খংটো অলপ বেছি, সেইটোৱেই মোৰ চিন্তা। তাৰ এইটো স্বভাৱৰ কাৰণেই ইউচিলৈ পঠিয়াই দিছিলোঁ, কিন্তু একো লাভ নহ'ল। অকণমান কথাতে খং কৰে, ধৈৰ্য বুলিতো কোনো কথাই নাই। হ'ব, তাক আমি ভালকৈ বুজাব লাগিব, খঙত নহয়। লাভ নাই, দেখিবা কাইলৈ আকৌ একেই কৰিব। এতিয়া তাৰ সংসাৰ হ'ল, ছোৱালী এজনী আছে, এতিয়াতো সলনি তুমি এইবিলাক এতিয়া এৰা। অদিতি ঘৰলৈ আহিল, এনেকুৱা পৰিৱেশ ঘৰখনত হৈ থাকিলে কথাটো আৰু বেয়া হ'ব। তুমি ৰাজক ভালকৈ কথাবিলাক বুজাবা। এতিয়া মনে মনে থাকা। এইবিলাক কথা অদিতিয়ে গম পালে ৰাজে আৰু লাজ পাব। হওক দিয়া, ছোৱালীজনীৰ যে কিবাকে গতি লাগিল। নীৰৱে যে এনেকৈ তাইক ঘৰলৈ উভতাই নিলে, সেইটো তোমালোকৰ কাৰণে খুব ডাঙৰ কথা। মইতো ভবাই নাছিলো এনেকুৱা হ'ব বুলি। তাকে ঈশ্বৰে এইখিনি কৃপা কৰিলে আৰু। হেৰি নহয়, তাই গৈ পাই ফোন চোন কৰিছে নাই? মই নীৰৱলৈ ফোন কৰিছো। ফোন চোন কৰি থাকিবা। আজিকালি মানুহবোৰৰ বিশ্বাস নাই নহয়। এই বদনামৰ ভয়ত বোৱাৰীজনীক মাকৰ ঘৰৰ পৰা লৈ গলেও অশান্তিবোৰ কিন্তু নকমে দেই। তুমি কি ক'ব বিচাৰিছা হে? দেখিছো নহয় বেলেগক। সম্পৰ্কৰ সূতাডাল এবাৰ ছিঙিলে জোৰা লগাবলৈ বৰ টান, ভৱিষ্যতলৈও ভয় লাগে। প্ৰভাতৰ জীয়েককে দেখা নাই জানো? গিৰিয়েকৰ লগত কিবা এটা লাগি আহি ঘৰত থাকিলেহি। গিৰিয়েকে আহি লৈ গলহি, পিছে কেইদিননো থাকিল, আকৌ আহি দেখোন এই মাকৰ ঘৰতে আছে। হেৰা বকুলি, মোৰ চিন্তা এনেই কমা নাই। তাতে আৰু এই অমংগলীয়া কথাবোৰ কৈ মোক ভয় নোখোৱাবাচোন। মই কথাটোহে কৈছো। পিছে অদিতিৰ এটা বদনামো আছে। তাইক অকমান শাহু শহুৰৰ ওচৰত সৰু হৈ থাকিবলৈ কবা। শুনা, মোৰ ছোৱালীৰ চিন্তা তুমি নকৰিলেও হ'ব, বুজিছা? শাহু শহুৰৰ লগত কেনেকৈ থাকিব লাগে তাই ভালকৈ জানে। হ'ব দিয়া, মই গৈ থাকো। অদিতি, কি হ'ল? তুমি দেখোন অথনিৰে পৰা ৰুমটোতে সোমাই আছা। এনেকৈ থাকিলে বেয়াহে হ'ব। ইমান দিনৰ মূৰত তুমি ঘৰখনলৈ আহিছা। সকলোৰে লগত হাঁহি মাতি ওলাই সোমাই থাকিবা, যাতে তোমাক কোনেও একো ক'ব নোৱাৰে। মানসী বা ময়ূৰীবোৰ কি হৈছে? কি হৈছেনো? মোক দেখিলেই আঁতৰি যায়। ইমান দিনৰ মূৰত আহিছো, মাত এষাৰ দিবলৈ যাওঁতেও। সেইবোৰ কথা তুমি ভাবি নাথাকিবা। তুমি হৈছা সকলোতকে সৰু, গতিকে সৰু হৈ সকলোকে ভালকৈ মাতিবা। কোনোবাই যদি নামাতে নালাগে মাতিব। অৱশ্যে ময়ূৰী বৰ টেনশ্যনত আছে। কিহৰ টেনশ্যন? ৰাজক লৈ। সেইজনাই হেনো পাৰ্টিত কিবা গণ্ডগোল কৰিছে, সেইবোৰে টেনশ্যন। তাৰনো কাজিয়া কৰাৰ বাহিৰে বেলেগ কি কাম আছে? তথাপিও মাক বাপেকে তাক টোপ এটাকে পৰিব নিদিয়ে। কি হ'ল? কি চিন্তা কৰি আছা? নাই এনেই। এই গেছত চচপেন উঠাই থৈ পাহৰিলা?
গোটেইটো কলা পৰিল হ'ল আৰু হ'ব হ'ব মই গোন্ধ পাই নমাই থৈ আহিছোঁ ৰ'ব আপুনি চাহ খাম বুলি কৈছিল যে চাহ খাম বাৰু তুমি সঁচাকৈ কোৱাচোন কি চিন্তা কৰি আছিলা হা হে কি চিন্তা কৰিব আৰু মাজনীৰ কথাকে ভাবি আছো চাওকচোন গৈ পাই তাই খবৰ দিয়াৰ কথা আছিল এতিয়ালৈকে ফোন এটাও নাই ইমান দিনৰ মূৰত উভতি গৈছে তাতনো কি পৰিস্থিতি হৈছে এবাৰ জনাব নালাগে এৰা কথাটো ময়ো ভাবিছোঁ হেৰি কৰাহে তুমিয়ে ফোন এটা কৰাচোন মই তাইলৈ কেইবাবাৰো ফোন কৰিছোতো তাইহে ধৰা নাই নীৰৱলৈ ফোন এটা কৰি তাকেই জনাই থৈছো তাকেহে চিন্তা হৈছে এই ছোৱালীজনীও চিন্তাই চিন্তাই সকলোবোৰ পাহৰি যোৱা হৈছে আৰু এৰা এইবাৰ কণা বিধতাই চকু মেলি চালেই হ'ল